हेलो फ्रेंड्स स्वागतम जनाइছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো মানে বৰ বিশেষ একো নহয়। আজিৰ ভিডিঅ'টো আমাৰ ঘৰুৱা মানে মছলা পাতিৰে আমাৰ আজি এইটো মেগী লৈ আহিছোঁ আৰু মই আজি মেগীৰে মানে আজি মেগী খাম আৰু কেনেকৈ বনাওঁ কেনেকৈ নবনাওঁ সকলোবোৰকে আছোঁ। আৰু ফ্ৰেণ্ডছ এটা কথা হ'ল মানে মোৰ চেনেলৰ নামটো চেঞ্জ কৰি দিছোঁ আৰু এতিয়াৰ পৰা মোৰ চেনেলটো হৈছে এছামিজ বি ব্লগছ আৰু সকলোৱে ছাপোৰ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আগলৈকে চাই থাকিব। আৰু ইজোপা হৈছে তোমাৰ ডালচেনি গছ, গৰম মছলা থকা গছটো। এইটো মই আনি ৰুই দিছিলোঁ, মানে বৰ্তমান এইটো পাতটো আমি চিঙি শাকত দিওঁ, চব্জিত দিওঁ আৰু খাবলৈ চেণ্ট এটা ভাল লাগে। আৰু তাৰ লগতে আমাৰ এইবিলাক কঁঠাল ফল লাগি আছে। কঁঠাল বহুত টেষ্টি হয় খাবলৈ, মইতো বহুত ভাল পাওঁ ফ্ৰেণ্ডছ, চাই লওক। আৰু তাৰ লগতে আমাৰ লিচু আছে, লিচু এইটো লেচু গছ, এইটো ফ্ৰেণ্ডছ ইজোপা বাঙি গছ বুলি কয়। আমাৰ ইয়াতে বাঙি গছ বুলি কওঁ আমি। মানে এইটো আমাৰ পায়সত মানে এইটো দিয়ে, পায়সত দিলে মানে খুব এটা ভাল গোন্ধ আহে আৰু বহুত ধুনীয়া গোন্ধ। এইটো বাঙি গছ বুলি কয়, আপোনালোকৰ তাতে কি বুলি কয় কমেণ্ট কৰি জনাব। এতিয়া মই আহিছোঁ মানে ভাতকেৰেলা ছিঙিব আৰু ইয়াৰ মানে ভাতকেৰেলা ফল লাগি আছে। এয়া আমাৰ খাবলৈ মানে ভাল হয়, কিনিব নালাগে। ইয়াত দেচোন আহি থাকক, লাগিছে ফল লাগিছে আৰু দেখাই আছে। আৰু এয়া আমাৰ ভীমকল মানে ভাঙি পৰি আছে আৰু এইটো হাই দি দিয়া হাই দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অঁ, লগতে ঘণ্টিটো দবাই দিব। আৰু ইফালে আমাৰ লেচু ফল লাগি আছে। অকণমানি এই গাছটোত আমাৰ এইবিলাক জলকীয়া লাগি আছে। এইটো হ'ল বৰা খোৱা জলকীয়া, তোমাৰ এইটো বৰা খোৱা জলকীয়া হয়। এই বেঙেনাটো মানে জোপাকে ফুল লাগে, বৰ্তমান ফুল লাগি আছে। আৰু এই বেঙেনাটো আমাৰ ইয়াতে 12 মাহী বেঙেনা বুলি কয়। আপোনালোকৰ তাতে কি বুলি কয় কমেণ্ট কৰি জনাব নাপাহৰিব। ইয়াৰ লগতে আছে আমাৰ এজোপা তেজপাত গছ আৰু এইটো তেজপাত গছটো। এতিয়া মই নৰসিংহৰ পাত ল'ম আৰু এয়া নৰসিংহৰ পাত ল'ম মানে মেগীটোত দিবৰ কাৰণে আৰু ছিঙি লৈ আছোঁ। বহুত ভাল হয় নৰসিংহৰ পাতখিনি মানে আমাৰ কিবাহত দিবলৈ, মেগীটোত দিবলৈ। আৰু এয়া আমাৰ লাওৰ খেতি, এইবিলাক আমাৰ মানে লাও খেতি কৰা হৈছে। আৰু তলত আছে দেচোন পাতা শাক, পাছত ধাঙা ডাঠা এইবিলাক আছে। আৰু এতিয়া মই এটা নেমু ছিঙাই লওঁ মানে মেগীটোৰ লগত খাবৰ কাৰণে। আৰু এয়া ছিঙি লৈছোঁ, কাঁইট বিন্ধিছে, ছিঙিছোঁ আৰু এতিয়া মই আগলৈকে ভিডিঅ'টো ৰেচপঞ্চ কৰি আছোঁ। আৰু ফাইনেলি আমাৰ মেগী থালিখন ৰেডি হৈ গ'ল। এইটো হৈছে আমাৰ নেমু আৰু এইটো আমাৰ হ'ল কণ বিলাহী, এইখিনি সৰুকৈ আলু কাটি লোৱা হৈছে আৰু এইখিনি হ'ল জলকীয়া তোমাৰ, আৰু এইখিনি হ'ল নৰসিংহৰ পাত আৰু এইখিনি হ'ল কাটা ধনিয়া, আমাৰ ইয়াতে নাগা ধনিয়া বুলি কয়। আৰু এতিয়া আমি মেগী থালিখন ৰেডি কৰিলোঁ, এতিয়া বনাম। এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ, আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দিব পাৰে। এয়া হালধিৰ গুড়ি আৰু হালধিৰ গুড়িটো অকণ কমকৈ দিছোঁ। আৰু অকণমান সৰু বাতিৰে পানী দিছোঁ। এতিয়া পানীটো দিয়াৰ পিছত মই মেগীখিনি দি ল'ম আৰু এতিয়া মই মেগীখিনি ফাৰাই ইয়াতে দি দিম। আৰু মেগীখিনি ইয়াতে দি দিয়াৰ পিছত এইটো এটা কাঁহীৰে খমৰাই ৰাখিম আৰু পানীখিনি শুকুৱাই এইটো শুকান ভজা কৰিম। আৰু আপোনালোকে চাই থাকক ভিডিঅ'খিনি শেষলৈকে।
আমাৰ মেগী হৈ গ'ল, এয়া মেগী। আৰু এতিয়া মানে মই মেগীটো খাম, আপোনালোককো জনাম কেনে হয় মেগীটো খাবলৈ। আল্টিমেট।